Hello everyone, welcome back to my channel আৰু মোৰ নতুন ভিডিঅ'টোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হল বৰমাৰ ফাংচন আৰু বৰমাৰ ফাংচনত মাতিছে দীপলিনা ডেকা বাইদেউ তো বলক মোৰ লগত সকলো আজি ফাংচন চাওঁ আৰু এতিয়া প্ৰায় 8:30 মান বাজিল মা আৰু মই আহি পালোৱে আৰু এইবাৰ বৰমাৰ 64তম সংখ্যক মানে বিহু আৰু সেই কাৰণে দীপলিনা বাইদেউক মাতিছে তো বলক আৰু আহিয়ে বহিব ধুনীয়াকৈ পালোৱে কাৰণ পেহীহঁতে আমাৰ কাৰণে চিট ৰাখি থৈ দিছে অইনবাৰতো বহিব পাৰিব নাপাওঁ আৰু বহুত বছৰ চোৱাও নাছিলোঁ সেইকাৰণে এইবাৰ আহি ধুনীয়াকৈ বহিলোঁ এতিয়া বিহু চলি আছে এতিয়া 9 মান বাজিছে আৰু মঞ্চত বিহু চলি আছে আৰু কিন্তু এতিয়া অলপ বৰষুণ পৰিব ধৰিছে আৰু অলপ পৰতে এতিয়া বেছিকৈ আহিব ধৰিছে বৰষুণটো আৰু শুনিছোঁ দীপলিনা বাইদেউ আহি পাইছে চাওঁতে বৰষুণটো বেছিয়ে হ'ল অলপ কমতে ভাবিলোঁ এৰিব আৰু কিন্তু নাই ক'তনো আৰু দেখা পাম বৰমাৰ ফাংচন আৰু বৰষুণ নাহাকে হ'বনে গোটেই জিকি গ'লো বৰষুণত অসমৰ ল'ৰাবিলাকৰ ক্ৰাছ দীপলিনা ডেকাক চাব নিদিলে আৰু দীপলিনাক চাব আহি এই অৱস্থা মানুহৰ বোকা ইমান বেয়াকৈ বৰষুণ চবৰে হাহাকাৰ মইতো গোটেই জিকি গ'লোঁ আৰু ইমান ঠাণ্ডা বৰষুণটো অলপ কমিব ধৰতে পেহীহঁতৰ ঘৰতে গ'লোঁ আৰু ক'তনো চাব পাম তো এতিয়াতো আৰু ক'ত এনেকৈ উঠিব চবেই গুচিয়ে গ'ল অৱস্থা বহুত বেয়া ৰাতি আৰু ঘৰ নগ'লোঁ পেহীহঁতৰ ৰুমতে থাকিলোঁ আৰু ৰাতিপুৱাই এতিয়া ঘৰ মোৱা 5টা বজাতেই আৰু আজি হ'ল মে'ৰ 3 তাৰিখ আৰু ফাইনেলি আজি কিবা অলপ দেখি পাম চাগে আকৌ আজি আহিছে আমাৰ দীপলিনা বাইদেউ ফাইনেলি আজি দেখা পাই গ'লোঁ আৰু আজি বতৰটো খুব ভালেই চলি আছে এতিয়ালৈকে
সমনীয়াসকল আটাইলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম শুভকামনা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাল পোৱা যাচিছোঁ লগতে পলমকৈ হ'লেও ৰঙালী বিহুৰ বহুত বহুত ওলগ হৃদয়ৰ পৰা শুভেচ্ছা জ্ঞাপন আৰু এইসকলে আমাৰ নাচি নাচি আত্মহাৰা হৈ গৈছে ইমান ধুনীয়াকৈ নাচি আছে ঐ আৰু আজিলৈ ইমানেই থেংক ইউ টাটা বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব